নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া ৰাতিপুৱা 4:20 হৈছে আৰু মই মোৰ লগৰীয়াসকলৰ সৈতে যাম বোকাখাটত অনুষ্ঠিত হ'ব লগা লেখিকা সমাৰোহ সমিতিৰ মিটিঙলৈ। কিন্তু তাৰ আগতে আমি আগবাঢ়িছোঁ গুণাৰাম খনিকৰৰ বাসগৃহলৈ, য'ত গুণাৰাম খনিকৰৰ উদ্যান আছিল। তাত গৈ কিন্তু আমাৰ মনটো ভাল নালাগিল। এয়া একো ভাল দেখিবলৈ নাই, চব উৱলি গৈছে। তেখেত যোৱাৰ পিছত তেখেতৰ যত সুকীৰ্তি সকলোবিলাক বোধ কৰোঁ তেখেতৰ লগতেই গ'লগৈ। তেখেতে এয়া নিজাববীয়াকৈ বনাই লোৱা নামঘৰভাগ জহি খহি গৈছে। আমি যি আশা লৈ গৈছিলোঁ যে তালৈ যাম, চাই ভাল লাগিব, ঢেৰ কিবা কিবি আমি বনৌষধি পুলি কিনি আনিম, তাত কিন্তু গৈ ওলোটাটোহে হ'লগৈ। আমাৰ আইসকলে এতিয়া তেখেতৰ ভতিজাকৰ লগত কথা পাতিছে। সংৰক্ষণ হৈ আছে নাই বস্তু অকল মেডিচিনটোৱে এতিয়া এখেতে ক'ব এটা NGO দিলে দায়িত্ব দিছে, কিন্তু এতিয়ালৈকে অৱস্থাটো বেয়া। আমি যি আশাৰে আহিছিলোঁ, মানে আশাটো আমি সংৰক্ষণ হ'ব লাগে। কাম পুথিয়ে পাজিয়ে ওলাই কৰাৰ পাছততো তেওঁলোকৰ হাতলৈ যাব নিশ্চয় বস্তু। গাঁৱৰ ৰাইজে হ'লেও আপুনি কোনে গুণাৰাম খনিকৰ? কিমান দূৰৰ মানুহ আহে আপোনালোকৰ ওচৰত? আপোনাৰ কিমান দূৰ সফল হৈছে বুলি আপোনালোকে অনুমান কৰিব হয়নে? আপোনালোকে কয় যে আমি সফল শিৱসাগৰ, যোৰহাটৰ, লখিমপুৰ, আকৌ এইফালে আপোনাৰ ৰাজস্থানো আহিছে। এতিয়া সৰ্বাধিক আপোনালোকে কি মানে বেমাৰৰ ঔষধ দিয়ে? আপোনাৰ চুগাৰো আছে আৰু হাৰ্টৰ, গেছৰ, কেঞ্চাৰ, পাইলছ। মনে ভবাৰ দৰে নহ'ল। আমি যোৱা সকলোৱে এনেদৰে গুণাৰাম খনিকৰ বাপৰ উদ্যানৰ সন্মুখত জহি খহি যোৱা অৱস্থাৰ সাক্ষী লৈ দুখিত মনেৰে সকলোবিলাক আকৌ আমাৰ গন্তব্যস্থলী বোকাখাট নাট্য মন্দিৰৰ দিশে এতিয়া আগবাঢ়িম। কিন্তু তাৰ আগতে আমি অলপমান ইয়াত ফটো চটো লৈ লৈছোঁ আৰু আমাৰ লগত থকা লগৰীয়াসকলৰ লগত। ফটোহে মেইন আৰু, হয় নাই বাৰু কওকচোন? ফটো নহ'লে তালৈ যে গৈছোঁ কেনেকৈ জানিব আপোনালোকে? ফটো মাৰিছিলোঁ কাৰণে এতিয়া আপোনালোকক দেখাব পাৰিছোঁ। কিন্তু ওচৰৰ পাজৰ ব্যক্তিসকলক কৈছোঁ, মানে গুণীয়েহে গুণীৰ মূল বুজে। আপোনালোকে গুণী ব্যক্তিসকল ওলাই আহক, এই উদ্যানখন আকৌ পুনৰ উজ্জীৱিত কৰি তোলক। তেখেতৰ গুণ গৰিমাসমূহ এনেকৈ ম্লান হ'বলৈ নিদিব। এতিয়া এনেকুৱা লাগিছে একালৰ বৃন্দাবন একালত পৰেচন, সেই কথাষাৰেই যেন প্ৰমাণ হৈছে গুণাৰাম খনিকৰ বাপৰ এই উদ্যানখনৰ লগত। তাৰপিছত আমি আহিবলৈ ল'লোঁ আমাৰ গন্তব্যস্থানলৈ। কিন্তু অহাৰ ৰাস্তাত আমি যিটো দেখিলোঁ সেইটো আৰু ভয়ংকৰ। তাৰমানে তেখেতৰ এখন এইয়া ঘূৰি চলন্ত হস্পিটেল, ঘূৰি ফুৰা হস্পিটেল আছিলে। তাৰমানে তাৰ ভিতৰত তেখেতে দৱাই পাতি লৈ ঘূৰিছিলে। সেইখনৰ গতি এতিয়া এইয়া দেখিছেনে? কৃষ্ণ।